নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে ক্লাছ 7ৰ ইংলিছ ৰেইনবো 2 বুকখনৰ লেসন 5 ইণ্ডিয়া মেক্স স্পেচ হিষ্ট্ৰী উইথ চন্দ্ৰয়ান 3 চেপ্টাৰটোলৈ আগবাঢ়িছোঁ আৰু ইয়াৰ পাঠটোৰ অসমীয়া অৰ্থটো হ'ব এনেধৰণৰ ইণ্ডিয়াই বা ভাৰতে বনালে কি বনাইছে যে স্পেচ হিষ্ট্ৰী যে মহাকাশযানৰ ইতিহাস উইথ চন্দ্ৰয়ান 3 আমি যদি একে এষাৰত ক'বলৈ যাওঁ ভাৰতে চন্দ্ৰযান 3ৰ লগত কি হৈছে মহাকাশৰ ইতিহাস ৰচনা কৰিছে ঠিক আছে এতিয়া ইয়াতে তোমালোকে প্ৰথমতে ছবি তিনিখন দেখিছা ইয়াতে চৰাই দেখাইছে এৰোপ্লেন আৰু স্পেচক্ৰাফ্ট মানে মহাকাশযান ঠিক আছে তিনিখন দেখাইছে ছবি আৰু তোমালোকক তাৰ পিছতে প্ৰথমতে কি কৈছে আমি এতিয়া যদি চাওঁ কি কৈছে লুক এট দ্য পিকচাৰ এবভ মানে ওপৰৰ ছবিকেইখন চোৱা ইয়াত কৈছে মেক এ লিষ্ট অফ থিংছ ডেট ফ্লাই অৰ ট্ৰেভেল থ্ৰু দ্য স্কাই তোমালোকে এখন লিষ্ট বনাবলৈ দিছে সেই লিষ্টখনত কি কৈছে আকাশত উৰা ফ্লাই অৰ ট্ৰেভেল বা ভ্ৰমণ কৰা তোমালোকে যিবিলাক বস্তু দেখিছা তাৰ এখন লিষ্ট বনাবলৈ দিছে ঠিক আছে আকাশৰ মাজেৰে উৰি বা যাত্ৰা কৰা বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে তাৰপিছত কৈছে পেয়াৰ আপ উইথ এ ক্লাছমেট কম্পেয়াৰ ইয়ৰ লিষ্ট তোমালোকে বন্ধুসকল লগত জোৰা পাতিবা সহপাঠীসকলৰ লগত জোৰা পাতি আৰু সেই তোমালোকৰ লিষ্টবিলাক মিলাই চাবা কম্পেয়াৰ কৰি চাবা তুলনা কৰি চাবা ঠিক আছে এড নিউ আইটেমছ ফ্ৰম ইয়ৰ পাৰ্টনাৰ্ছ লিষ্ট আৰু কি কৈছে তোমাৰ সহপাঠীজনে ক্লাছমেটজনে যদি নতুন কিবা আইটেম লিখিছে তুমি তাত লিখি থবা চাৰ্কুল দ্য ওৱান ইউ থিংক ইজ দ্য ফাৰ্ষ্টেষ্ট তোমালোকে চবতকৈ বেগী বুলি যোনখন ভাবিছা সেইখনত চাৰ্কুল কৰা গোল কৰা তোমালোকে নিজৰ যেতিয়া প্ৰিপেয়াৰ হৈ যাব তাতে যোনখন সবাতোকৈ বেগী বা বৰ স্পীডত যাব পাৰে সেইখনত তোমালোকক গোল কৰিব দিছে ঠিক আছে ইয়াৰ পিছতনো কি আছে আমি চোৱা তাৰপিছত কৈছে নাও লেটছ টক এবাউট স্পেচেছ এতিয়া আহা কি কৈছে কথা কওঁ কাৰ মহাকাশৰ কথা স্পেচেছ ঠিক আছে হোৱাট ডু ইউ কল স্পেচ ইন ইয়ৰ মাদাৰ টাং তোমাৰ মাতৃভাষাত স্পেচক কি বুলি কোৱা মহাকাশ বুলি কোৱা হয়নে নহয় স্পেচ মানে মহাকাশ হোৱাট ডু ইউ কল দ্য মুন এণ্ড দ্য স্কাই ইন ইয়ৰ লেংগুৱেজ তোমাৰ নিজৰ ভাষাত মুন আৰু স্কাই কি বুলি কোৱা মুন মানে চন্দ্ৰ স্কাই মানে আকাশ হয়নে নহয় শ্বেয়াৰ উইথ এণ্ড লিচন টু ইয়াৰ ফ্ৰেণ্ডছ কি কৈছে শ্বেয়াৰ উইথ এণ্ড লিচন টু ইয়াৰ ফ্ৰেণ্ড আৰু তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰা আৰু শুনা হাউ মেনি ডিফাৰেঞ্চ নেম অফ ইউ হিয়াৰ আৰু তোমালোকে কিমান বেলেগ বেলেগ নামনো শুনিছা বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰা আৰু আলোচনা কৰা আৰু মানে নামবিলাক কথা পাতিব দিছে ঠিক আছে নাও লেটছ টক এবাউট চন্দ্ৰয়ান 3 এতিয়া তোমালোকে চন্দ্ৰযান 3 খনৰ কথা কোৱা শুনা সেইবুলি কৈছে যে হেভ ইউ ৱাচ দ্য লঞ্চ অফ দ্য চন্দ্ৰয়ান 3 অন টিভিত তোমালোকে চন্দ্ৰযান 3খন লঞ্চ কৰা বা উন্মোচন কৰা চাইছানে তোমালোকে নিশ্চয় চাইছিলা আজি 2023 চনৰ কথা হয়নে অলপ দিনৰ আগৰ কথা 23 আগষ্টৰ কথা হেভ ইউ ৰিড এবাউট দ্য নিউজ অন চন্দ্ৰযান 3 চন্দ্ৰযান 3ৰ ওপৰত তোমালোকে বাতৰি পঢ়িছানে লেটছ ৰিড এবাউট দ্য নিউজ অন চন্দ্ৰযান 3 পাব্লিছ অন দ্য নিউজ পেপাৰ দ্য আছাম ক্ৰনিকল এতিয়া দ্য আছাম ক্ৰনিকল কাকতত প্ৰকাশিত চন্দ্ৰযান 3খনৰ বাতৰি পঢ়োৱা আহা বুলি কৈছে ঠিক আছে এতিয়া চন্দ্ৰযান 3ৰ ওপৰত কিবা বাতৰি প্ৰকাশ পাইছিলে বাতৰি কাকতত কেনেধৰণে পাইছিলে আৰু বাতৰিনো আমি কেনেধৰণে প্ৰকাশ পাওঁ বাতৰি কাকতৰ কথা এতিয়া আমি পঢ়িব পাৰিম হয়নে লুক এট দ্য ফ্ৰণ্ট পেজ অফ দ্য নিউজ পেপাৰ কাট গিভেন ইন দ্য ছাইড পেজ এই কাষৰ পেজটোত তোমালোকক এতিয়া পেপাৰ কাট দিছে আৰু সেইখিনি চাব দিছে হোৱাট ইউ নটিছ ইন দ্য টপ অফ দ্য নিউজ আৰ্টিকল তোমালোকে আৰ্টিকলটোৰ বাওঁফালেনো কি দেখা চোৱা এইটো এটা নিউজ আৰ্টিকল সেই আৰ্টিকলটোৰ বাওঁফালে তোমালোকে কি দেখিছা তোমালোকে ঠাই আৰু তাৰিখ লিখা হয় তোমালোকে নিশ্চয় মন কৰিছা do you notice that the same sentences on the word written in the bold কে কিছুমান একে ধৰণৰ সেন্টেন্সে লিখে চোৱা ইয়াত লিখিছে এ কৰেস্পন্ডেন্ট দেখিছানে তেনেধৰণে একে ধৰণৰ শব্দও লিখে ঠিক আছে দিস বিগ বোল্ড এণ্ড ৱৰ্ড অৰ সেন্টেন্স আৰ কল্ড দ্য হেডলাইন্স আৰু সেই
তাৰ লগত যোৱা একেধৰণে যোনবিলাক ডাঙৰ ডাঙৰকৈ বোল্ড কৰি লিখিছে সেইখিনিক আমি কি বুলি কওঁ হেডলাইন বুলি কওঁ ইয়াত দেখিছা ইয়াতে এইবিলাক বোল্ড কৰি যোনবিলাক লিখিছে ডাঙৰ ডাঙৰকৈ লিখিছে সেইবিলাক হ'ল হেডলাইন ঠিক আছে you also have noticed such big bold word and sentence above news article on the news story or a magazine piece হয় বা তোমালোকে আলোচনী বা ডাঙৰ ডাঙৰ এনেকৈ নিউজ পেপাৰত তোমালোকে বিগ বোল্ড ডাঙৰ ডাঙৰকৈ ৱৰ্ড লিখা দেখিছা হয়নে আৰু সেইখিনিও আচলতে হেডলাইনেই হয় তাৰপিছত আমি এতিয়া চোৱা ইয়াৰ পিছত আমি গৈছোঁ পেপাৰ কাটটোনো কি দিছে আমি তাকে চাবলৈ বিচাৰিছোঁ ঠিক আছে quote of the day keep your eyes on the stars and keep your feet on the ground থিওডৰ ৰুজভেল্টে কি কৈছে যে তোমাক কৈছে চকু তৰা আৰু ভৰি মাটিত ৰাখক keep your eyes on the stars and your feet on the ground চকু তৰাত আৰু feet on your lands ground মানে ঠিক আছে দ্য আছাম ক্ৰনিকল বুলি এই পেপাৰখনত চোৱা তোমালোকক এইটো নাম্বাৰ দিছে এইটো পেপাৰৰ নাম্বাৰ আৰু ভলিউম 20 পেজেছ আছে নাম্বাৰ অফ 5 নাম্বাৰ আৰু ইয়াতে তোমালোকে এটা ৱেবছাইট দিছে পেপাৰখনৰ ৱেবছাইট আৰু ঠাই দিছে গুৱাহাটী বাৰ তাৰিখ আৰু চনটো দিছে ঠিক আছে আগষ্ট 2023 বুলি এতিয়া চোৱা চন্দ্ৰয়ান 3 লেণ্ড ছাকচেছফুলি নিয়াৰ মুন চাউথ পোল কি কৈছে চন্দ্ৰযান 3খনে এইটো ডাঙৰকৈ লিখিছে দেখিছা চন্দ্ৰযান 3খনে সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছে বুলি ইয়াতে ডাঙৰকৈ লিখি দিছে নিউজত এনেধৰণেই লিখে তোমালোকে নিশ্চয় দেখিছা হয়নে ইয়াতে চোৱাচোন আমি যদি চাবলৈ যাওঁ ইয়াত কি কৈছে ফাৰ্মাৰ্ছ অনাৰ্ড ফৰ ছাষ্টেইনেবল ফাৰ্মিং কি কৈছে যে বহনক্ষম কৃষিৰ বাবে সন্মানিত কৃষকক সন্মানিত কৰিছে এনেধৰণে এটা হেডলাইন লিখে আৰু হেডলাইন লিখি ভিতৰত বডিটো লিখে আৰু সেই বডিটোত মেইন কথাখিনি লিখা থাকে হেডলাইনত আকৌ গোটেই কথাখিনিক উদ্দেশ্যি এটা বাক্য লিখা থাকে ইয়াত কৈছে কৰেছপণ্ডেণ্ট আৰু সেই কৰেছপণ্ডেণ্ট মানে আমি যদি কওঁ সংবাদদাতাসকলে লিখাৰ কাৰণে ইয়াত কৰেছপণ্ডেণ্ট তলটোত কৰেছপণ্ডেণ্ট এনেকৈ লিখা থাকে কিন্তু তাৰ কাষৰটোত ষ্টাফ ৰিপৰ্টাৰ বুলি লিখা আছে ইয়াত অকল এজন সাংবাদিকে লিখা নাই এটা ষ্টাফে বা এটা দলে মিলি পেলাই লিখিছে ঠিক আছে ডিব্ৰুগড় আগষ্ট 24 আৰু মনত ৰাখিবা পেপাৰত সদায় আগষ্ট 24ত যে লিখিছে আগষ্ট 23 আগষ্টত হোৱা নিউজখিনি বা বাতৰিখিনি আগষ্ট 24ত তোমালোকে পঢ়িবলৈ পাবা নিউজ পেপাৰত ঠিক আছে এতিয়া আগষ্ট 24ৰ ডিব্ৰুগড়ত কথা যে কৈছে মানে 23 আগষ্টতে হৈছে যি হৈছে ফাৰ্মাৰ অনাৰ্ড ফৰ ছাষ্টেইনেবল ফাৰ্মিং বহনক্ষম কৃষিৰ বাবে কৃষকক সন্মানিত কৰা হৈছে এনেকৈ বুলি দিছে সন্মানিত কৃষক A group of hard-working farmers received the Innovative Farmer Award 2023 for using smart and eco-friendly method in their field. কি কৈছে যে এটা কৃষকৰ দলে কঠোৰ পৰিশ্ৰম কৰা কৃষকৰ এটা দলে নিজৰ পথাৰত স্মাৰ্ট আৰু কি কৈছে চোৱা স্মাৰ্ট এণ্ড ইকো-ফ্ৰেণ্ডলি মানে কি বুলি ক'ব লাগিব যে পৰিৱেশ অনুকূলভাৱে মানে পৰিৱেশৰ ভালকৈ মেথড বা পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰিছে দে ৱে এৱাৰ্ডেড বাই দ্য ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ তেওঁলোকক কৃষি সঞ্চালকগৰাকীয়ে কি কৰিছে এৱাৰ্ড দিছে পুৰস্কাৰ দিছে এইখন আৰম্ভহে হৈছিলে ফ্ৰণ্ট পেজত থাকে তাৰপিছত ডিটেইলছ অন পেজ 5 এই কথাখিনি পেজ 5ত আকৌ একেটা হেডলাইন দি পেজ 5ত ইয়াৰ পিছৰখিনি থাকিব তোমালোকে পৃষ্ঠা এইটো প্ৰথমটো যদি 1 ধৰা তাৰপিছত লুটিয়াই দিলা 2 ধৰিলা তেনেধৰণে পৃষ্ঠা 5লৈকে গৈ আকৌ তোমালোকে পিছৰখিনি পঢ়িব পাৰিবা ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা পিছৰ বাতৰিটো ফ্লাড চিটুৱেশ্যন ইম্প্ৰুভ ইন ধেমাজিজ কৰেছপণ্ডেণ্ট এইটো সংবাদদাতাই কৰিছে যে কি কৈছে বানপানীৰ পৰিস্থিতি ধেমাজিত উন্নতি হৈছে ইম্প্ৰুভ হৈছে মানে আগতে বানপানীৰ পৰিস্থিতি বেয়া হৈ আছিলে সেইটোকে বুজাব বিচাৰিছে যে আগতকৈ ভাল হৈছে কেতিয়া ধেমাজি আগষ্ট 24 এইটো 23 কথাই কৈছে ইয়াতো দ্য ফ্লাড ৱাটাৰ ইন ধেমাজি আৰ receding, giving hope to the people living there. Rescue teams are helping families and repair work has begun in the affected areas. মানে কি কৈছে যে ধেমাজিত বানপানী কমি আহিছে আৰু
তাত বাস কৰা লোকসকলে আশাৰ সঞ্চাৰ হৈছে তাৰ পিছত কৈছে ৰেস্কিউ টিমছ মানে উদ্ধাৰকাৰী দলে পৰিয়ালসমূহক সহায় কৰি আছে আৰু ক্ষয়ক্ষতি অঞ্চলসমূহত ধেমাজিৰ কাম কৰা হৈছে ক্ষয়ক্ষতি অঞ্চলসমূহত কাম কৰা হৈছে বুলি কৈ ইয়াৰ পিছৰখিনি আকৌ ডিটেইলছ অন পেজ 7 বুলি কৈছে মানে 7 নম্বৰ পৃষ্ঠাত ইয়াৰ সম্পূৰ্ণৰূপে তোমালোকে পঢ়িবলৈ পাবা তাৰপিছত কৈছে চোৱা ৰয়েল ৰানাৰ্ছ উইন 2023 চেম্পিয়নশ্বিপ মানে কি কৈছে ৰয়েল ৰানাৰ্ছ বুলি যোনটো টিম আছিলে জিকিলে 2023 চনৰ চেম্পিয়নশ্বিপ ট্ৰফিটো ৰয়েল ৰানাৰ্ছ বুলি টিমটোৱে 2023 চনত জিকিলে সেইটো এজন কৰেছপণ্ডেণ্ট এই কৰেছপণ্ডেণ্ট বুলি কৈছে এজন সংবাদদাতাই ইয়াত বাতৰিটো পৰিৱেশন কৰিছে গুৱাহাটী আগষ্ট 24 এইটো গুৱাহাটীৰ আগৰটো আছিলে ধেমাজিৰ তাৰ আগৰটো আছিলে ডিব্ৰুগড়ৰ বাতৰিত আমি সকলো জেগাৰে খবৰ পাওঁ হয়নে নহয় তাৰপিছত কৈছে দ্য ৰয়েল ৰানাৰ্ছ ওন দ্য 2023 চেম্পিয়নশ্বিপ আফটাৰ এ ক্লোজ এণ্ড এক্সাইটিং ফাইনেল মেচ কি কৈছে এখন বৰ চূড়ান্ত খেলখন 2023 চনৰ চেম্পিয়নশ্বিপে লাভ কৰিছে বুলি কৈছে তেওঁলোকে দলীয় কাম কৰা আৰু শক্তিশালী দেয়াৰ টিম ৱৰ্ক এণ্ড দ্য ষ্ট্ৰং প্লে হেল্প দেম মেক হোম দ্য উইনিং ট্ৰফি কি কৈছে তেওঁলোকক কি কৰিলে যে শক্তিশালী কৰি খেলত বিজয়ী ট্ৰফিটো ল'বলৈ যোৱাত সহায় কৰিছিল দলীয় কাম আৰু শক্তিশালীয়ে টিম ৱৰ্ক এণ্ড ষ্ট্ৰং খেল শক্তিশালী খেলা মানে ষ্ট্ৰং প্লে নিজৰ মাজত খেল যেতিয়া শক্তিশালী হ'ব আৰু টিম ৱৰ্কটো ভাল হ'ব তেতিয়া নিশ্চিত এটা ভাল ফল পোৱা যায় সেইটোকে কৈছে ঠিক আছে এতিয়া ইয়াৰ পিছত চোৱা ষ্টাফ ৰিপৰ্টাৰ বুলি দিছে তোমালোকে যদি চাবলৈ যোৱা ষ্টাফ ৰিপৰ্টাৰ মানে কেইবাজনো ষ্টাফ ৰিপৰ্টাৰৰ দ্বাৰা মানে এইটো লিখা হৈছে এজনে অকলে লিখা নাই গুৱাহাটীৰ কথা আগষ্ট 24 A wave of jubilation swept across the nation on August 23, 2023 as India's Chandrayaan 3 mission achieved a soft landing on the lunar south pole. ঠিক আছে A wave of jubilation মানে আনন্দৰ এটা উল্লাস বা আনন্দৰ এটা ৱেভ মানে ঢৌ swept across the India গোটেই ইণ্ডিয়াখনতে গোটেই ভাৰতখনতে কি হৈছে যে এটা আনন্দ উল্লাস হৈছে আগষ্ট 23, 2023 as India's Chandrayaan 3 mission achieved a soft landing on the lunar south pole কি কৈছে চন্দ্ৰযানখনে দক্ষিণ মেৰুত ধুনীয়াকৈ অৱতৰণ কৰাৰ লগে লগে সমগ্ৰ ঠাইখিনিতে ভাৰতত কি হৈছে এটা জুবিলেশ্যন হৈছে মানে আনন্দ আৰু উল্লাস দেখিবলৈ পোৱা গৈছে সাউথ পোল মানে দক্ষিণ মেৰুত দ্য এণ্টায়াৰ কাউণ্ট্ৰি ৱাটছেছ curiously as the Vikram lander gently descended towards the lunar surface কি কৈছে বিক্ৰম লেণ্ডাৰখন লাহে লাহে চন্দ্ৰপৃষ্ঠৰ ফালে নামি অহাটো সমগ্ৰ দেশে কৌতূহলেৰে চাই থাকিল ঠিক আছে at exactly 6:04 p.m. IST the landing was confirmed by the Indian Space Research Organization ISRO from the Mission Control Center in Bengaluru কি কৈছে যে at exactly 6:04 p.m. মানে আবেলি 6:04 বজাত IST মানে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইণ্ডিয়াৰ সময়মতে 6:04 বজাত দ্য লেণ্ডিং ৱাজ কনফাৰ্ম স্পেচক্ৰাফ্টখনে লেণ্ডিং কৰাটো কনফাৰ্ম হৈছে বাই দ্য ISRO ফুল ফৰ্ম ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ফ্ৰম দ্য মিছন কণ্ট্ৰল চেণ্টাৰ ঠিক আছে তাৰপিছত কৈছে যে মিছন কণ্ট্ৰল চেণ্টাৰৰ পৰা দক্ষিণ ভাৰতৰ মেৰুত যে সেইখনে অৱতৰণ কৰিছে সেই কথাটো তেওঁলোকে 6:40 বজাত কি কৰিলে চন্দ্ৰপৃষ্ঠৰ ফালে নামি অহা সমগ্ৰ কৌতূহলেৰে বাট চাই থাকিলে তাৰপিছত কি কৈছে যে cheers erupted flags waves and a sense of immense pride filled the air কি কৈছে যে তোমালোকৰ কৈছে cheers erupted flags wave ঠিক আছে শব্দ বিস্ফোৰণ আৰু পতাকা জোকাৰণি আৰু এ চেন্স অফ ইমেন্স ৰাইট তাৰপিছত অপৰিসীম গৌৰৱ অনুভৱ কৰা হৈছে ফিল দ্য এয়াৰ গোটেই চাৰিওফালে বতাহত যেন তেনেধৰণৰ কথা বতৰাই ভৰি পৰিলে চাইণ্টিষ্ট এট ISRO shows the moon's south pole as the landing site of the very important region
এটা বৰ গুৰুত্বপূৰ্ণ কাৰণত বিজ্ঞানীসকলে ISROৰ বিজ্ঞানীসকলে মুনৰ দক্ষিণ মেৰুত চন্দ্ৰটোৰ দক্ষিণ ফালে দক্ষিণ দিশে এইখন স্পেচ ক্ৰাফ্টখন বা চন্দ্ৰযান 3খন লেণ্ডিং কৰাৰ কথা চিন্তা কৰিছিলে ঠিক আছে this region is largely unexplored and is believed to hold the significant amount of water আৰু ice কি কৰিব পাৰে বুলি কৈছে মানে ইয়াতে hold কৰিব পাৰে কৈছে unexplored largely the region was largely unexplored believe that a whole significant amount of water ice মানে পানী আৰু বৰফ থাকে বুলি বিশ্বাস কৰিছে কি কৰিছে যথেষ্ট পৰিমাণে আছে বুলি সেই জায়গাটোত বিশ্বাস কৰিছিলে মানে সেই বিজ্ঞানীসকলে আৰু সেইটো এটা উপযুক্ত হ'ব বুলি স্থানটো তেওঁলোকে ভাবিছিলে ঠিক আছে এতিয়া এনে ধৰণে তোমালোকৰ নিউজৰ প্ৰথম পেজটো পাবা আৰু নিউজ পেপাৰখনৰ শেষত তোমালোকে এনে ধৰণে এডভাৰটাইজ পাবা যে ডিব্ৰুগড়ত জাপানিজ এনকেফেলাইটিছ টেক সিৰিয়াছ টাৰ্ণ জাপানিজ এনকেফেলাইটিছে ডিব্ৰুগড়ত বৰ বেয়া এটা কি লৈছে ৰূপ লৈছে হেনে ধৰণে লিখিব পাৰি কালাৰফুল দিলে মানুহৰ চকুত বেছিকৈ পৰিব নৰ্থ ইষ্ট মিউজিক ডে টেক্স অফ ইন শ্বিলং কি কৈছে শ্বিলঙত নৰ্থ ইষ্ট মিউজিক ডে কি হ'ব আৰম্ভণি ষ্টেট নিউ ইংলিছ টেক্সট বুক ইন্ট্ৰডিউচ ষ্টেটে নতুন এখন ইংলিছ টেক্সট বুক ইন্ট্ৰডিউচ কৰিছে তেনেকৈ তোমালোকৰ বাবে এখন নতুন পাঠ্যপুথি তেনেকৈ হ'লে আমি বাতৰি কাকততো দেখিবলৈ পাওঁ HNS Academy 164 selected ভিট বুলি এক্সামটোত HNS একাডেমীৰ পৰা 164 জন ছাত্ৰ ছাত্ৰী সিলেক্ট হ'ল এনে ধৰণেও দিব পাৰে তোমালোকৰ এইবিলাক এটা এডভাৰটাইজ বুলি ক'ব পাৰিবা দেই ৱেডাৰ ৰিপৰ্ট চোৱা 30 ডিগ্ৰী চেলচিয়াছ হৈ আছে বুলি কৈছে আৰু পিছত তোমাৰ মংগল বুধ বৃহস্পতি এনেকৈ গোটেই সোমবাৰলৈকে গোটেইকেইটা বাৰতে তোমালোকে এনেধৰণে নিউজ পেপাৰৰ নিউজ পেপাৰতে বতৰ বিজ্ঞানৰ কেন্দ্ৰৰ কথা তোমালোকে গম পাব পাৰা ঠিক আছে ইয়াৰ পিছত কি কৈছে চাওঁ হা মেট দিছ আইটেম টু দ্য পাৰ্ট অফ দ্য নিউজ আইটেম ঠিক আছে যে ইয়াত ৱৰ্ড আৰু চেণ্টেন্স বুলি কৈ দেখিছা চেণ্টেন্স দি থৈছে আৰু এই প্ৰথম চেণ্টেন্সটোৰ কাৰণে এ বি কোনটো হ'ব where do you see in it তোমালোকে এইটো আসলে ইয়াত কৈছে ইণ্ডিয়া মেক্স স্পেচ হিষ্ট্ৰী মানে ইণ্ডিয়া বা ভাৰতে কি কৈছে মহাকাশত কি কৰিলে বুৰঞ্জী ৰচিলে হয়নে নহয় মহাকাশৰ বুৰঞ্জী ৰচিলে আৰু কি কৰিলে তাৰপিছত এইটো তোমাৰ হেডলাইন হ'বনে নে বডি অফ দ্য নিউজ ষ্টৰি অৰ আৰ্টিকল বডি অফ দ্য বুলি কওঁতে বহুখিনি হৈ যাব এটা লাইন লিখিছে গতিকে এই হেডলাইনে হ'ব গতিকে হেডলাইনত টিক কৰা হৈছে ৰেস্কিউ টিম আৰ হেল্পিং ফেমিলিজ এণ্ড ৰিপেয়াৰ ৱৰ্ক হেজ বিগান ইন দ্য এফেক্টেড এৰিয়া কি কৈছে যে উদ্ধাৰকাৰীৰ দৰে পৰিয়ালসমূহক সহায় কৰি আছে আৰু ক্ষতিগ্ৰস্ত অঞ্চলত মেৰামতি কৰাৰ কাম আৰম্ভ হৈছে এইটো অলপ ডিটেইলছত যিহেতু লিখিছে ই বডি অফ নিউজ ষ্টৰি অৰ আৰ্টিকল এনেধৰণে কোৱা হয় তাৰপিছত কৈছে দ্য চন্দ্ৰয়ান 3 স্পেচক্ৰাফ্ট লেণ্ডেড ছেফলি অন আগষ্ট 23 এইটো অলপ দীঘলকৈ লিখিছে গতিকে ইয়াক আমি বডি অফ নিউজ ষ্টৰি অৰ আৰ্টিকল বুলিও দিব পাৰোঁ ইয়াতে কি কৈছে যে চন্দ্ৰযান 3 মহাকাশযানখন 23 আগষ্টত নিৰাপদে অৱতৰণ কৰে এনেকৈ দিছে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ এৱাৰ্ড ফাৰ্মাৰ কি কৈছে যে কৃষি সঞ্চালকৰ কৃষকক বঁটা প্ৰদান এতিয়া ইয়াতে কৈছে এটা লাইন যিহেতু দিছে আমি হেডলাইন বুলি আমি ধৰিব লাগিব ঠিক আছে এতিয়া আমি যদি তাৰ তলৰ পৃষ্ঠালৈ যাওঁ ৰিড এণ্ড এক্সপ্ল'ৰ বুলি কৈছে ৰিড এণ্ড এক্সপ্ল'ৰ মানে পঢ়ক আৰু অন্বেষণ কৰক মানে বিচাৰি উলিয়াওক আপোনালোকে উপভোগ কৰক সেইটোকে ক'বলৈ বিচাৰিছে ইণ্ডিয়া অন দ্য মুন কি কৈছে চন্দ্ৰত ভাৰত ইণ্ডিয়া অন দ্য মুন India made history on August 23, 2023 as the spacecraft Chandrayaan 3 successfully landed near the moon's south pole. India became the fourth nation to achieve the lunar landing and the first to reach his unexplored region. কি কৈছে যে 2023 চনৰ 23 আগষ্টত ভাৰতে ইতিহাস ৰচনা কৰিছিল ইয়াৰ কাৰণ মহাকাশযান চন্দ্ৰযান 3 সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাইছিল ঠিক আছে তাৰপিছত কি কৈছে ইণ্ডিয়া বিকাম দ্য ফ'ৰ্থ নেশ্যন ইণ্ডিয়া কি হৈছে 4 নম্বৰ এখন ৰাজ্য হ'ল এ লুনাৰ লেণ্ডিং এণ্ড দ্য ফাৰ্ষ্ট টু ৰিচ দ্য আনএক্সপেক্টেড ৰিজিয়ন
লুনাৰ লেণ্ডিং কৰা ভাৰত হৈছে চতুৰ্থ স্থানত থকা এখন ৰাষ্ট্ৰ তাৰপিছত কৈছে কি যে ফাৰ্ষ্ট টু ৰিচ দ্য আনএক্সপ্ল'ৰ্ড ৰিজন এতিয়া এটা আনএক্সপ্ল'ৰ্ড মানে তোমাৰ আনএক্সপ্ল'ৰ্ড বুলি ক'লে আমি ক'ব লাগিব যে উন্মুখিত নোহোৱা এটা ফাৰ্ষ্ট এটা ৰিজিয়নলৈ যোৱা হৈছে A wave of jubilation swept across the nation as young and old came together to celebrate the historic moment. এই হিষ্টৰিক মমেণ্টটো আৰু এই মানে যোনটো তোমাৰ ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰিবলৈ ডেকা বুঢ়া সকলোৱে কি কৰিছে উল্লাসিত বা আনন্দ কৰিছে সকলোৱে উদযাপন কৰিছে আনন্দ ফূৰ্তি কৰি সকলোৱে উদযাপন কৰিছে and exactly 6:04 মানে PM IST ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ মতে 6:04 আবেলি কি কৰিছে দ্য scientists at the Indian Space Research Organization ISRO confirmed the landing from their mission control center কি কৈছে যে সন্ধিয়া মানে আবেলি সময়ত আৰু আবেলি 6:04 বজাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বিজ্ঞানীসকলে তেওঁলোকৰ মিছন নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা অৱতৰণ নিশ্চিত কৰে অৱতৰণ হ'ল বুলি তেওঁলোকে নিশ্চিতভাৱে জনায় দ্য লেণ্ডাৰ নেম বিক্ৰম লেণ্ডাৰটোৰ নেম আছিলে বিক্ৰম দ্য জেণ্টলি টাচ ডাউন এণ্ড দ্য মোমেণ্ট লেটাৰ দ্য ৰোভাৰ প্ৰজ্ঞান ৰোল্ড আউট টু এক্সপ্ল'ৰ দ্য লুনাৰ ছাৰ্ফেচ মানে লেণ্ডিং কৰিবৰ কাৰণে তলত পৰিবৰ কাৰণে কাৰ কথা কৈছে লুনাৰ লেণ্ডাৰটোৰ নাম কৈছে বিক্ৰমে কি কৰিছে লাহেকে গ্ৰাউণ্ডত টাচ কৰিছে আৰু মোমেণ্ট লেটাৰ দ্য ৰোভাৰটো কি হৈছে প্ৰজ্ঞান ৰোল্ড আউট টু এক্সপ্ল'ৰ দ্য লুনাৰ ছাৰ্ফেচটো এক্সপ্ল'ৰ কৰিছে আৱিষ্কাৰ কৰিছে আৰু কি কৰিছে প্ৰজ্ঞানে ৰোল কৰি পেলাই প্ৰজ্ঞানে ৰোভাৰ মানে ৰোল কৰিব পাৰিছে ঠিক আছে The mission made India the fourth country to land on moon and the first ever to reach the unexplored South Pole region. এতিয়া ফ'ৰ্থ কাণ্ট্ৰি ইণ্ডিয়াখন হৈছে ফ'ৰ্থ কাণ্ট্ৰি মুনলৈ যোৱা সেইদিনাখন তেওঁলোকে সেই মিছনটোৰ পৰা ক'ব পৰা হ'ল যে ইণ্ডিয়াখন চন্দ্ৰলৈ যোৱা 4 নম্বৰখন দেশ আৰু মুন এণ্ড হি দ্য ফাৰ্ষ্ট এভাৰ টু ৰিচ দ্য আনএক্সপেক্টেড আৰু এটা কি আছে প্ৰথম চন্দ্ৰৰ চাউথ পলত কিন্তু সেই চন্দ্ৰযান 3 গৈছে চাউথ পল মানে দক্ষিণ মেৰুলৈ ঠিক আছে এতিয়া তাৰপিছত কৈছে চোৱা এজন ল'ৰাই I am going to read more about why the moon surface south pole is to be special বুলি যে কৈছে বিশেষ বুলি নো সাউথ পোলটো কিয় কৈছে তাৰ বিষয়ে কৈছে I am going to read মই পঢ়িব লাগিব বা মই পঢ়িম বুলি কৈছে পঢ়িবলৈ আছো I will explore space one day ইকৰা কৈছে এদিন মহাকাশৰ অন্বেষণ কৰিম আমি এদিন মহাকাশৰ বিষয়ে পঢ়িম সেই বুলি কৈছে ঠিক আছে why south pole matters মানে কিয় দক্ষিণ মেৰু গুৰুত্বপূৰ্ণ the moon south pole is important because it is largely unexplored by the past missions চন্দ্ৰৰ দক্ষিণ মেৰু গুৰুত্বপূৰ্ণ কাৰণ ইয়াত অতীতৰ অভিযানৰ দ্বাৰা বহুলাংশে অন্বেষণ কৰা হোৱা নাই তাৰপিছত কৈছে it is also believed to contain water ice beneath its surface ইয়াতে কৈছে যে ইয়াৰ পৃষ্ঠৰ তলত পানীৰ বৰফ থকা বুলিও বিশ্বাস কৰা হয় scientists hope this discovery will help future mission scientists ভাবিছে যে ডিসকভাৰীয়ে ভৱিষ্যতৰ অনুসন্ধান including human settlement and longer space journey এইবিলাকৰ কাৰণে ভাল হ'ব water ice could be used for drinking water কি কৈছে যে water ice পানী বৰফৰ পানী would be used to drinking water খোৱা পানী হিচাপে ব্যৱহাৰ কৰা হয় producing oxygen and even making rocket fuel কি কৈছে যে তোমাৰ বিজ্ঞানীসকলে আশা কৰিছে যে এই আৱিষ্কাৰে মানৱ বসতি আৰু দীঘলীয়া মহাকাশ যাত্ৰাকে ধৰি ভৱিষ্যতৰ অভিযানত সহায় কৰিব আৰু কি কৈছে যুদ্ধত খোৱা পানী অক্সিজেন আৰু
অক্সিজেন আনকি ৰকেটৰ ইন্ধন নিৰ্মাণৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব দ্য এৰিয়াছ আৰ মেনি মেজাৰিজ that can help us learn more about our solar system কি কৈছে যে এই যে ৰহস্য দিয়ে আমাক কোনে ৰহস্য দিয়ে এক্সাইটিং কৈছে making the areas are many measures that can be help learn more about our solar system আৰু সেই যে আমাৰ যোনটো ৰহস্যটো আমাক সৌৰজগতৰ বিষয়ে মানে সোলাৰ সিস্টেমৰ বিষয়ে জানিবলৈও সহায় কৰিব ঠিক আছে ইয়াৰ পিছত কি কোৱা হৈছে হোৱাট চন্দ্ৰযান 3 কেৰিজ চন্দ্ৰযান 3 কি কেৰি কৰি নিছিলে বা কি কঢ়িয়াই লৈ ফুৰে ঠিক আছে এতিয়া কৈছে যে the spacecraft had two main part spacecraft বা মহাকাশযানখনৰ মূলত দুটা অংশ আছিলে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰ দুটা বিক্ৰম লেণ্ডাৰ ৰেসপন্সিবল ফৰ আ সফট লেণ্ডিং আৰু সেই বিক্ৰম লেণ্ডাৰে কোমল অৱতৰণৰ বাবে দায়বদ্ধ প্ৰজ্ঞান ৰোভাৰ এ 6 হুইল ভেহিকেল ডিজাইন টু মুভ অন দ্য হুইল এণ্ড কালেক্ট ডাটা কি কৈছে যে প্ৰজ্ঞান ৰোভাৰ কি হ'ল চন্দ্ৰৰ গতি কৰিবলৈ আৰু তথা আৰু তাৰ তথ্য সংগ্ৰহ কৰিবলৈ ডিজাইন কৰা ছচকীয়া এখন বাহন ঠিক আছে and the mission was designed to operate for several weeks কি কৈছে যে অভিযানটো কেইবা সপ্তাহ ধৰি বা for several weeks কেইবা সপ্তাহ ধৰি চলিব ঠিক আছে আৰু and the rover sent back valuable photos and information আৰু roverক পুনৰ পঠিয়াই দিয়া হ'ব মূল্যৱান ফটো আৰু ইনফৰমেশন পঠিয়াই দি পেলাই লৈ আহিব মানে roverে বুজি পালা এই হোৱাতে মনোযোগেৰে বিশ্বাসৰ দ্বাৰা কৰিছিলে এ মোমেন্ট অফ প্ৰাইড এটা কি হ'ল এটা প্ৰাইডৰ মোমেন্ট গৌৰৱৰ The success of Chandrayaan 3 was proud moment for every India. প্ৰতিজন ইণ্ডিয়া বা প্ৰতিজন ভাৰতীয়ৰ বাবে চন্দ্ৰযান 3 খন যে অৱতৰণ কৰাইছে সেইটো এটা গৌৰৱৰ বিষয় ইট শুড দ্য পাৱাৰ অফ টিম ৱৰ্ক এইটো এটা টিম ৱৰ্ক এটা দলীয় কাৰ্যৰ এটা পাৱাৰ কৈছে পাৱাৰ মানে কি বুলি ক'বা তোমালোকৰ মানে বহুতো থাকিলে আমাৰ যে মনত কি হয় আমাৰ এটা পাৱাৰ আছে নিচিনা লাগে হয়নে সেইটো কথাই কৈছে যে এই দলীয় কাম আৰু বৈজ্ঞানিক চিন্তাৰে দৃঢ়তাৰ শক্তি পাৱাৰ মানে দৃঢ়তাৰ শক্তিক বুজাইছে আৰু টিম ৱৰ্ক সাইন্টিফিক থিংকিং এণ্ড ডিটাৰমিনেশ্যন কি কৈছে বৈজ্ঞানিক চিন্তা আৰু দৃঢ়তাৰ শক্তিৰ কথা কৈছে আৰু টিম ৱৰ্ক দলীয় কাম এই গোটেইখিনিয়ে সেইটোকে বুজাইছে ষ্টুডেণ্টছ ইন স্কুল was the landing live and celebrated with their research with their teachers লগত কি কৈছে উদযাপন কৰিছে আৰু কি উদযাপন কৰিছে সেই চন্দ্ৰযান উৎক্ষেপণ মানে তাত অৱতৰণ হোৱাটো আৰু সেইটো তেওঁলোকে ওৱাচ চাইছেও লেণ্ডিং লাইভ সেই সময়ত টিভিত যিহেতু দেখাব দিছিলে বিদ্যালয়ৰ টিভিতে সকলো ছাত্ৰ ছাত্ৰীয়ে চাই আছিলে দিছ এচিভমেণ্ট উইল ইনস্পায়াৰ য়ং মাইণ্ডছ টু এক্সপ্ল'ৰ ছায়েন্স এণ্ড স্পেচ দিছ এচিভমেণ্ট আৰু এই যে এচিভমেণ্ট বুলি ক'লে কি ক'ম কৃতিত্ব এই কৃতিত্বই ইনস্পায়াৰ কৰিছিলে উৎসাহিত কৰিছিলে য়ং মাইণ্ডছ টু এক্সপ্ল'ৰ ছায়েন্স এণ্ড স্পেচ ঠিক আছে বিজ্ঞান আৰু মহাকাশৰ আৱিষ্কাৰৰ ক্ষেত্ৰত এই এচিভমেণ্টে সহায় কৰিছে ইট ৰিমাইণ্ডছ আছ ডেট উইথ ফ'কাছ এণ্ড বিলিভ কি কৈছে ইভেন দ্য স্কাই ইজ নট দ্য লিমিট ই আমাক সোঁৱৰাই দিয়ে যে মনোযোগ আৰু বিশ্বাসৰ দ্বাৰা আকাশখনৰো সীমা নাথাকে কাৰণে কৈছে ইট ৰিমাইণ্ডছ ডেট ফ'কাছ এণ্ড বিলিভ ফ'কাছ কৰা কোনো গুৰুত্বপূৰ্ণ আৰু বিশ্বাসটো হৈছে এনেকুৱা এটা বস্তু ইভেন দ্য স্কাই ইজ নট দ্য লিমিট আকাশৰো সীমা নাই কিন্তু সেইটো এটা বস্তুৰ সীমা আছে সেইটোকে বুজাব বিচাৰিছে ঠিক আছে ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত তোমালোকক পাঠটোৰ বুজনি থুলমূলকৈ দিছোঁ আৰু পিছৰ ভিডিঅ'ত তোমালোকৰ প্ৰশ্ন উত্তৰখিনি দিবলৈ চেষ্টা কৰিম ধন্যবাদ